নমস্কাৰ আসামিছ অফিচিয়েল চেনেললৈ স্বাগতম জনাইছো মৰমৰ বন্ধু বান্ধৱীসকল আজি পুনৰ নতুন অসম চৰকাৰৰ চাকৰি আপডেট লৈ আহিছো তো বন্ধুসকল এই আপডেটটো চোৱাৰ আগতে যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব নকৰা তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনত গৈ অলত গৈ ক্লিক কৰি ৰাখিব এনে ধৰণৰ জব আপডেট চাই থাকিবৰ বাবে তো বন্ধুসকল হোজাই ৰিক্ৰুটমেন্ট 2021 ৰ কেইটামান পোষ্ট মুকলি পাইছে সো এইকেইটা পোষ্টৰ মান্থলি দৰমহা আৰু কোনকেইটা পোষ্ট মুকলি পাইছে এই সকলোবোৰ ভালদৰে আমি আলোচনা কৰিম আহক ইয়াৰ অফিচিয়েল এডভাৰটাইজমেন্টখন এবাৰ চাই লওঁ তো বন্ধুসকল আসাম গভৰ্ণমেণ্ট জব হোজাই ৰিক্ৰুটমেন্ট 2021 ৰ এখনে ইয়াৰ অফিচিয়েল এডভাৰটাইজমেন্ট হয় এখন আছে ডেপুটি কমিশনাৰ অৰ্থাৎ ডিসি অফিচ হোজাই তৰফৰ পৰা এই এডভাৰটাইজমেন্টখন প্ৰকাশ পাইছে ইয়াৰ লগতে আৰু এখন এডভাৰটাইজমেন্ট প্ৰকাশ পাইছে সেইখন পিছৰ ফালে আলোচনা কৰিম প্ৰথমতে এই এডভাৰটাইজমেন্টখনৰ পোষ্ট কিটা আৰু ইয়াৰ দৰমহা এই সকলোখিনি আমি ভালদৰে এবাৰ চাই লওঁ তো বন্ধুসকল ইয়াৰ পিছত দেখিব পাৰিছে ইয়াৰ পোষ্টৰ নাম হৈছে জুনিয়ৰ এসিস্ট্যান্ট অৰ্থাৎ কনিষ্ঠ সহায়ক তো ইয়াৰ টোটাল নম্বৰ অফ পোষ্ট আছে 6টা আৰু ইয়াৰ কেটেগৰী ওয়াইজত ভ্যাকেন্সি দিয়া আছে জেনাৰেল বাবে দুটা আছে ওবিসিৰ বাবে আছে দুটা এসটি পিৰ বাবে আছে এটা ইডব্লিউএছৰ বাবে আছে এটা তাৰ পিছত ইয়াত দেখিব পাৰিছে পিডব্লিউডিৰ বাবে এটা পোষ্ট সংৰক্ষণ কৰা হৈছে ইয়াৰ পিছত আছে ইয়াৰ মান্থলি দৰমহা 14000 পৰা 49000 লৈকে ইয়াৰ মান্থলি দৰমহাটো পাব প্লাস জিপি থাকিব 5600 টকা ইয়াৰ পিছত আছে জুনিয়ৰ এসিস্ট্যান্টৰ এজ লিমিটটো 21 বছৰৰ পৰা 38 বছৰলৈকে আবেদন কৰিব পাৰিব যদি আপুনি এসসি এসটি ক্যান্ডিডেট হয় তেনেহলে 5 বছৰৰ অতিৰিক্ত পাব যদি আপুনি ওবিসি ক্যান্ডিডেট হয় তেনেহলে 3 বছৰৰ অতিৰিক্ত পাব যদি আপুনি পিডব্লিউডি ক্যান্ডিডেট হয় তেনেহলে 10 বছৰৰ অতিৰিক্ত পাব তো ইয়াৰ পিছত আছে জুনিয়ৰ এসিস্ট্যান্টৰ এডুকেশন কোৱালিফিকেশন ইয়াত ডিগ্ৰী কমপ্লিট হ'ব লাগিব যিকোনো ষ্ট্ৰীমত অৰ্থাৎ গ্ৰেজুৱেট কমপ্লিট কৰিব লাগিব যিকোনো ষ্ট্ৰীমত বিএ বিকম নহবা বিএসসি যিকোনো এটা ষ্ট্ৰীমত পাছ হ'লে এই পোষ্টত আবেদন কৰিব পাৰিব ইয়াৰ পিছত আছে 6 মহীয়া ডিপ্লোমা থাকিব লাগিব কম্পিউটাৰ এপ্লিকেশনত তো বন্ধুসকল ইয়াৰ পিছত আছে সেকেন্ড জবটোৰ নাম হৈছে ষ্টেনোগ্ৰাফাৰ এটো 3rd গ্ৰেডৰ হয় ইয়াৰ টোটাল এটা পোষ্ট আছে এটো ইউআৰ অৰ্থাৎ আনৰিজাৰ্ভৰ হয় তো ইয়াৰ মান্থলি দৰমহাটো 14000 পৰা 49000 লৈকে পাব প্লাস জিপি থাকিব 7400 টকা তো বন্ধুসকল ইয়াৰ পিছত আছে এজ লিমিটটো 21 ৰ পৰা 38 বছৰলৈকে আবেদন কৰিব পাৰিব যদি আপুনি এসসি এসটি ক্যান্ডিডেট হয় তেনেহলে 5 বছৰৰ অতিৰিক্ত পাব যদি আপুনি ওবিসি ক্যান্ডিডেট হয় তেনেহলে 3 বছৰৰ অতিৰিক্ত পাব যদি আপুনি পিডব্লিউডি ক্যান্ডিডেট হয় তেনেহলে 10 বছৰৰ অতিৰিক্ত পাব তো বন্ধুসকল ইয়াৰ পিছত আছে ইয়াৰ এডুকেশন কোৱালিফিকেশনটো ডিগ্ৰী কমপ্লিট কৰিব লাগিব অৰ্থাৎ গ্ৰেজুৱেট কমপ্লিট কৰিব লাগিব যিকোনো ষ্ট্ৰীমত তো ইয়াৰ পিছত আছে 6 মহীয়া ডিপ্লোমা অৰ্থাৎ কম্পিউটাৰ কোৰ্স কৰিব লাগিব তো বন্ধুসকল ইয়াৰ পিছত আছে হাউ টু এপ্লাই তো বন্ধুসকল এইকেইটা পোষ্ট অনলাইন আবেদন কৰিব পাৰিব অৰ্থাৎ ইয়াত দিয়া আছে niyukti.assam.gov.in ত অনলাইন আবেদন কৰিব পাৰিব ইয়াৰ অনলাইন আবেদন কৰা লিংকটো আমাৰ ভিডিওটো ডেসক্ৰিপচনত দিয়া থাকিব সো আপুনি তাৰ পৰা লিংকটো ক্লিক কৰি অনলাইন আবেদন কৰি ল'ব পাৰিব সো ইয়াৰ লাষ্ট ডেট হৈছে 23 নৱেম্বৰ 2021 যদি কিবা খুদিব লাগে থাকে নিশ্চয় কমেন্ট কৰিব এনে ধৰণৰ জব আপডেট চাই থাকিবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু বন্ধুসকলে শ্বেয়াৰ কৰি দিব আজিলৈ ইমানটা সামৰিছো ধন্যবাদ